বৰষুণ আমি সকলোৱে ভাল পাওঁ নহয়নে কিন্তু ধৰি লওক আপুনি ৰাতি গভীৰভাৱে নিদ্ৰামগ্ন হৈ আছে আৰু বাহিৰত বৰষুণ হৈ আছে কিন্তু সাধাৰণ বৰষুণ নহয় AK-47 গ্ৰেনেড আদিৰ দৰে বিভিন্ন মিলিটাৰী সামগ্ৰীৰহে তেন্তে কেনে লাগিব কেতিয়াবা কল্পনা কৰি চাইছেনে এনেকুৱা এক সত্য ঘটনাৰ বিষয়ে হয় আপুনি ঠিকই শুনিছে এনেকুৱা এক সত্য ঘটনাৰ বিষয়ে আমি আপোনালোকক আজি জনাম এই ভিডিঅ'টিৰ যোগেদি আজি আমি কথা পাতিম পুৰুলিয়াৰ আৰ্ম ড্ৰপ কেছৰ বিষয়ে আপোনালোকৰ বহুতে হয়তো এই বিষয়ে এতিয়ালৈ শুনা নাই 1950 চনৰ 17 ডিচেম্বৰ তাৰিখে পশ্চিম বংগৰ এখন জিলা পুৰুলিয়াত অস্ত্ৰ-শস্ত্ৰৰ বৰষুণ হৈছিল এই অস্ত্ৰ-শস্ত্ৰৰ বৰষুণ কেনে ধৰণৰ আছিল তাৰ আঁৰৰ কাহিনী জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈ চাই থাকক কাহিনী হ'ল 1950 চনৰ 17 ডিচেম্বৰ পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ য'ৰ মানুহে কেতিয়াও ভবা নাছিল এনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ মুখামুখি হ'ব লগা হ'ব 17 ডিচেম্বৰৰ ৰাতি যেতিয়া পুৰুলিয়া জিলাৰ সকলো মানুহ শুই আছিল সোভিয়েট অৰিজিনৰ এণ্টনফ N-26 মিলিটাৰী ট্ৰেন্সপৰ্ট এয়াৰক্ৰাফ্টে ভাৰতীয় বায়ুমাৰ্গত প্ৰৱেশ কৰে আৰু ৰহস্যময়ভাৱে বহুতো অস্ত্ৰ-শস্ত্ৰ পুৰুলিয়া জিলাত পেলাই থৈ গুচি যায় 18 ডিচেম্বৰৰ তাৰিখে যেতিয়া জিলাখনৰ মানুহবোৰে খেতিপথাৰত কাম কৰিবলৈ যায় তেতিয়া তাত বহুতো বাকচ চাৰিওফালে পৰি থকা দেখিবলৈ পায় আৰু এনেকৈ যদি আপোনাৰ খেতিপথাৰখনতো এনেকৈ এটা বাকচ ৰহস্যময়ভাৱে পৰি থাকে তেন্তে আপোনাৰ মনতো নিশ্চয় জিজ্ঞাসা জাগিব যে বাকচটোত কিনো আছে নহয়নে গতিকে মানুহবোৰে বাকচবোৰ খুলি চালে আৰু খুলি চাই তাত এনেকুৱা এটা আতংকময় পৰিৱেশৰ সৃষ্টি হয় আপুনি কল্পনাও কৰিব নোৱাৰে বাকচটোত বহুত পৰিমাণে AK-47 মেচিন গান গ্ৰেনেড পিষ্টল ৰকেট লঞ্চাৰৰ দৰে মিলিটাৰী সামগ্ৰীবোৰ আছিল আৰু এইটো খবৰ তাত ইমানেই তীব্ৰভাৱে বিয়পি পৰে যে তাৰে সকলো মানুহে এই বুলিয়ে বিশ্বাস কৰি লয় যে ভাৰতত অতি শীঘ্ৰেই আক্ৰমণ হ'ব গতিকে তেওঁলোকে সেই অস্ত্ৰ-শস্ত্ৰবোৰ যিমান পাৰে নিজ নিজ ঘৰলৈ লৈ গৈ জমা কৰি ৰাখে তাৰপিছত যেতিয়া স্থানীয় পুলিচে ইয়াৰ বিষয়ে জানিবলৈ পায় তেওঁলোকে এই খবৰ দিল্লীত প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু এই ঘটনাটোৱে তেওঁলোককো আচৰিত কৰি তোলে উপায় নাপাই তেওঁ এখন আপাতকালীন সভা অনুষ্ঠিত কৰে য'ত আৰু IB দুয়োটাৰে জ্যেষ্ঠ বিষয়া উপস্থিত থাকে আৰু সিদ্ধান্ত মৰ্মে এটা টীম পুৰুলিয়া জিলালৈ প্ৰেৰণ কৰে অস্ত্ৰ-শস্ত্ৰবোৰো ঘৰে ঘৰে গৈ বিচাৰি উলিয়াই অনা হয় য'ত 300 AK-47 15,000 তাৰে গুলী 8টা ৰকেট লঞ্চাৰ আছিল আৰু গ্ৰেনেডৰ পৰিমাণ ইমানেই বেছি আছিল তাৰ গণনা সম্পূৰ্ণভাৱে কৰিব পৰা নগ'ল এতিয়া আৰম্ভ হ'ল ইয়াৰ গৱেষণা যে এইবোৰ আহিল ক'ৰ পৰা আৰু যিটো সময়ত এই ঘটনাটো সংঘটিত হৈছিল তেতিয়া পশ্চিম বংগৰ অৱস্থাও সিমান ভাল নাছিল তাত কাজিয়া সংঘৰ্ষ এইবোৰ যেন নিচেই সৰু কথা আছিল এনেকৈ পৰ্যবেক্ষণ চলি থাকোঁতে গম পায় যে যিদিনা ঘটনাটো সংঘটিত হৈছিল সেইদিনা ৰাতি ভাৰতৰ প্ৰায় সকলো ৰেডাৰ ছিষ্টেম মেৰামতিৰ নামত বন্ধ হৈ আছিল আনকি আমি গমেই নাপালোঁ হয় যে সেইখন কি বিমান আছিল যিখনে সেইবোৰ পেলাই থৈ গৈছিল যদি এই ঘটনাটো নহ'ল হয় যিটোৰ বিষয়ে আমি এতিয়া আপোনাক ক'বলৈ গৈ আছোঁ 17 ডিচেম্বৰৰ পৰা কিছুদিন পিছত থাইলেণ্ডৰ পৰা কৰাচীত গৈ থকা এখন এয়াৰক্ৰাফ্ট বহুতো সন্দেহজনক কাৰ্যত দেখা পোৱা গৈছিল আৰু যিহেতু কেইদিনমান আগতে পুৰুলিয়াৰ সেই ঘটনাটো সংঘটিত হৈছিল সেয়েহে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ MiG-21 এয়াৰক্ৰাফ্টে সেই উৰাজাহাজখনক ইণ্টাৰচেপ্ট কৰিবলৈ পঠিয়াই দিছিল তাৰ পিছত সেই উৰাজাহাজখন মুম্বাইত লেণ্ড কৰোৱা হয় আৰু তাত থকা ক্ৰু মেম্বাৰ্ছক খুটপুচ কৰাত ধৰা পৰা গ'ল যে সেইখন এয়াৰক্ৰাফ্টেই 17 ডিচেম্বৰত পুৰুলিয়াত অস্ত্ৰ-শস্ত্ৰ পেলাইছিল তাৰ পিছত আমাৰ এজেন্সিবোৰৰ ফালৰ পৰা ঘোষণা কৰিলে যে পুৰুলিয়াত অস্ত্ৰ-শস্ত্ৰৰ বৰষুণ কৰাসকলক ধৰা পেলোৱা হৈছে উৰাজাহাজখনত মুঠ 6জন লোক আছিল তাৰে 5জন লেটভিয়ান চিটিজেন আছিল আৰু এজন ব্ৰিটিছ চিটিজেন আৰু ব্ৰিটিছ চিটিজেন প্ৰিটাৰ কোনো সাধাৰণ মানুহ নাছিল তেওঁ ব্ৰিটিছ স্পেচিয়েল ফ'ৰ্চ ইউনিটছৰ এক্স অফিচাৰ আছিল যাৰ সম্পৰ্ক ব্ৰিটিছ MI-ৰ লগতো পোৱা গৈছিল কিন্তু কাহিনী ইমানতেই শেষ নহয় দৰাচলতে উৰাজাহাজখনত মুঠ 7জন মানুহ আছিল 7 নম্বৰজন আছিল ডেনিছ চিটিজেন কিম ডেভি এতিয়া কথা হ'ল মানুহ যদি 7জন আছিল তেতিয়াহ'লে আমাৰ এজেন্সিয়ে 6জন থকা বুলি কিয় ক'লে আচলতে এই 7 নম্বৰ মানুহজন তেওঁ এয়াৰপৰ্টত লেণ্ড কৰাৰ পিছত ৰহস্যজনকভাৱে নেপাললৈ পলাই গৈছিল আৰু তাৰ পৰাই তেওঁ ডেনমাৰ্কলৈ গুচি যায় বহুতে এয়াও দাবী কৰে যে কিম ডেভি পলোৱাৰ আঁৰত চৰকাৰৰে কোনো ব্যক্তিৰ হাত আছিল যদিও প্ৰথমে এই 6জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় কিন্তু 2000 চনত লেটভিয়ান চিটিজেন 5জনক আৰু 2004 চনত ব্ৰিটিছ চিটিজেনজনক মুক্তি কৰি দিয়া হয় কিন্তু কিম ডেভি কেতিয়াও ধৰা নপৰিল তেওঁ 2011 চনত এটা ইণ্টাৰভিউ দিছিল য'ত এনেকুৱা কিছুমান ৰহস্য বাহিৰ হৈছিল যিয়ে সকলোকে আচৰিত কৰিছিল তেওঁ কৈছিল পুৰুলিয়াত অস্ত্ৰ-শস্ত্ৰ কেন্দ্ৰীয় চৰকাৰেই পেলাইছিল
আৰু তেওঁ এয়াও ফাদিল কৰিছিল যে তেওঁক পলোৱাত MPৰো এজন হাত আছিল আৰু নিজ বাহনতেই তেওঁক নেপাললৈ লৈ যোৱা হৈছিল। আৰু এই সমগ্ৰ ঘটনাৰ সাক্ষী মংলা পাটেলৰো 2014 চনৰ 5 জানুৱাৰী তাৰিখে বিহাৰত মৃত্যু হয় অথবা হত্যা কৰা হয়, যাৰ ফলত এই ঘটনাৰ নিজৰ মাজতে বহুতো ৰহস্যক লুকুৱাই ৰাখিলে। কিয় এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ পুৰুলিয়াত পেলোৱা হৈছিল আৰু কোনে পেলাইছিল? বহুতে কয় যে এইবোৰ আচলতে বাংলাদেশতহে পেলাব বিচৰা হৈছিল। বহুতে আকৌ কয় যে এইবোৰ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ বিপৰীতে ব্যৱহাৰ কৰিবলৈহে ভাৰত চৰকাৰে আমদানি কৰিছিল, যিহেতু সেইটো সময়ত আলফাকে ধৰি বহুতো সংগঠন উত্তৰ পূৰ্বাঞ্চলত সক্ৰিয় হৈ আছিল। এনেকৈ বহুতে বিভিন্ন ধৰণৰ থিয়ৰী আগবঢ়ায় যদিও আজিলৈ এই ঘটনাৰ আঁৰৰ কাহিনী আৰু কাৰণ গম পোৱা নগ'ল আৰু ই এক ৰহস্য হৈয়ে ভাৰতৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ ৰ'ল। আজিলৈ ইমানেই, ধন্যবাদ।